নমস্কাৰ জব প্ৰিপাৰেশ্যন আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৱে চেনেলটোৰ প্ৰথমটো ভিডিঅ'। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নসমূহ, লগতে তাৰ লগত জড়িত অন্য আনুষংগিক বিষয়সমূহ আৰু কাৰেণ্ট এফেয়াৰ্ছসমূহ ইয়াত আলোচনা কৰা হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল লোকে অসমৰ বিভিন্ন চাকৰিৰ বাবে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম পৰ্যায়ত আমি আলোচনা কৰিম অসমৰ লগত জড়িত বিভিন্ন বিষয়বস্তুৰ বিষয়ে, আৰু ইয়াৰ পিছৰ পৰ্যায়ত অন্য বিষয়সমূহলৈ আমি গতি কৰিম। গতিকে আজি আমি আৰম্ভ কৰিম অসমৰ ইতিহাসৰ পৰা। আৰু এই অসমৰ ইতিহাসক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হয়: এনচিয়েণ্ট বা ঐতিহাসিক, মেডিয়েবল বা মধ্যযুগীয়, কলনিয়েল বা উপনিৱেশিক, আৰু পষ্ট কলনিয়েল অৰ্থাৎ স্বাধীনোত্তৰ কালৰ বা উত্তৰ ঔপনিৱেশিক কাল বুলি যাক কোৱা হয়। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এনচিয়েণ্ট অৰ্থাৎ ঐতিহাসিক যুগৰ বিষয়ে, আৰু লগতে এই এনচিয়েণ্ট যুগৰ আৰম্ভণিত বা ইয়াৰ আগত যি প্ৰট' হিষ্ট্ৰী বা প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয়, সেই যুগৰ বিষয়েও আমি আজি আলোচনা কৰিম। সাধাৰণতে এই সময়ছোৱাত বহুতো তথ্য বা বহুতো আনুষংগিক বিষয় আছে যদিও সকলোসমূহ আমি আলোচনা নকৰোঁ। যিখিনি পৰীক্ষাৰ পইণ্ট অফ ভিউত গুৰুত্বপূৰ্ণ হয় সেইখিনিহে আলোচনা কৰিম। এই এনচিয়েণ্ট বা ঐতিহাসিক যোনটো যুগ হয়, সেয়া আৰম্ভ হৈছিলে খ্ৰীষ্টীয় ৪ৰ্থ শতাব্দীৰ মাজভাগত, যেতিয়া পুষ্যবৰ্মন নামৰ এজন ৰজাই বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু এই ঐতিহাসিক সময়ছোৱাৰ আগৰ সময়ছোৱাক প্ৰট' হিষ্ট্ৰী বা প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয়। এই সময়ছোৱাৰ বিষয়ে কোনো বিশেষ প্ৰমাণ বা সমল পোৱা নাযায় যদিও ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ আদিত এই সময়ছোৱাৰ বিষয়ে কিছু তথ্য পোৱা যায়। এতিয়া প্ৰশ্নসমূহলৈ আমি আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে, হু ৱাজ দি আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ? অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম কি? এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় অহা দেখা যায়, আৰু কেতিয়াবা এই ধৰণেও আহে যে হু ৱাজ দি ফাৰ্ষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ? অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যনত আছে এ ভাস্কৰ বৰ্মন, বি মহিৰংগ দানৱ, চি নৰকাসুৰ, আৰু ডি বাণাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মহিৰংগ দানৱ। এই মহিৰংগ দানৱে যোনটো দানৱ বংশ বা অসুৰ বংশ বুলি কোৱা হয়, সেয়া প্ৰতিষ্ঠা কৰিছিলে। আৰু তাৰ বিষয়ে আমি কালিকা পুৰাণত তাৰ তথ্য পোৱা যায়। আৰু এই বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ, আৰু এই ঘটকাসুৰক পৰাস্ত কৰি বা বধ কৰিয়েই নৰকাসুৰে এক নতুন বংশ প্ৰতিষ্ঠা কৰিছিলে। আৰু এই অপশ্যন এত থকা ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শেষৰজন ৰজা। কুৱেশ্যন নম্বৰ 2, নৰকাসুৰ ফাউণ্ডেড ডেছ ডিনেষ্টি? অৰ্থাৎ নৰকাসুৰে কোন বংশ প্ৰতিষ্ঠা কৰিছিলে? এ ভৌম বংশ, বি পালা ডিনেষ্টি, চি ম্লেচ্ছ ডিনেষ্টি, আৰু ডি বৰ্মন ডিনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভৌম ডিনেষ্টি। এই নৰকাসুৰৰ পিছতে তেওঁৰ পুত্ৰ ভগদত্তই শাসনভাৰ গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 3, হুইচ কিং ফ্ৰম প্ৰাগজ্যোতিষপুৰ ফট ফৰ কৌৰৱা ইন মহাভাৰতা? প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই কৌৰৱৰ হৈ মহাভাৰতত যুঁজ দিছিল? অপশ্যনত আছে নৰকাসুৰ, বাণাসুৰ, ভগদত্ত, আৰু ঘটকাসুৰ। ইয়াৰ উত্তৰটো হৈছে চি ভগদত্ত। নৰকাসুৰৰ মৃত্যুৰ পিছত ভগদত্তই প্ৰাগজ্যোতিষপুৰৰ শাসনভাৰ গ্ৰহণ কৰে, আৰু তেওঁৰ জীয়ৰী ভানুমতীক জ্যেষ্ঠ কৌৰৱ দুৰ্যোধনলৈ বিয়া দিছিল, আৰু সেই সূত্ৰে তেওঁ কৌৰৱৰ হৈ মহাভাৰতত যুঁজ দিছিল, আৰু তেওঁৰ অৰ্জুনৰ হাততেই মৃত্যু হয় বুলি কোৱা হয়। তেওঁৰ লগত জড়িত অন্য এটা প্ৰশ্ন হৈছে যে গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খান্দিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ভগদত্ত। তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত এই দীঘলী পুখুৰী ভগদত্তই খান্দিছিল।
Question number 4. Who was the founder of Varman dynasty? Option A. Vaskar Barman, B. Pushya Barman, C. Bala Barman, D. Bhuti Barman. ইয়াৰ উত্তৰটো হৈছে বি. পুষ্য বৰ্মন। এই পুষ্য বৰ্মনেই বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ নিজকে ভৌম বংশীয় অৰ্থাৎ নৰকাসুৰৰ বংশধৰ বুলি চিনাকি দিছিল। এই পুষ্য বৰ্মন গুপ্ত সাম্ৰাজ্যৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল আৰু এই সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ লিপিতে কামৰূপৰ নামটো প্ৰথম উল্লেখ পোৱা যায় বুলি ইতিহাসবিদসকলে কয়। আহোমসকল অসমলৈ অহাৰ আগলৈকে এই ঠাইৰ নাম কামৰূপেই আছিল। Question number 5. Who among the following performed Ashwamedha sacrifice in Kamrupa for the first time? Option number A. Mahendra Varman, B. Bala Varman, C. Bhaskar Varman, D. Bhuti Varman. আৰু ইয়াৰ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে যেতিয়া নিজৰ ৰাজ্যৰ পৰিসৰ সাউথ ইষ্ট বেংগললৈকে বৃদ্ধি কৰিছিল তাৰ চিনস্বৰূপে অশ্বমেধ যজ্ঞ তেওঁ পাতিছিল। Question number 6. হিউৱেন চাং visited কামৰূপ during the reign of which king? অৰ্থাৎ হিউৱেন চাং কোনজন ৰজাৰ কালত অসমলৈ বা কামৰূপলৈ আহিছিল? অপশ্যনত আছে এ. নৰনাৰায়ণ, বি. ভীষ্মক, চি. ভাস্কৰ বৰ্মন, ডি. দুৰ্লভ নাৰায়ণ। আৰু ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়েই হিউৱেন চাং অসমলৈ আহিছিল আৰু তেওঁৰ অহাৰ সময়ছোৱা 642 পৰা 643 খ্ৰীষ্টাব্দ বুলি বহুলোকে কয়। ঠিক সেইদৰে কিছুমান কিতাপত 640 বা 640 খ্ৰীষ্টাব্দ বুলিও পোৱা যায়। হিউৱেন চাঙে চি ইউকি নামৰ পুথিখনত ভাৰত ভ্ৰমণৰ লগতে কামৰূপৰ বিষয়ে এটি বহুমূলীয়া টোকা লিখি থৈ গৈছে। এই কিতাপখনত কামৰূপৰ ভৌগোলিক অৱস্থাৰ লগতে ইয়াৰ লোকসকলৰ বিষয়ে তেওঁ বিশেষ বৰ্ণনা আগবঢ়াইছে। গতিকে এই কিতাপখনৰ নাম পৰীক্ষাত আহিব পাৰে আৰু আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। কিতাপখনৰ নাম হৈছে চি ইউ কি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দি লাষ্ট ৰুলাৰ অফ বৰ্মন ডিনেষ্টি? আমি এইটো ইতিমধ্যে আগত এবাৰ আলোচনা কৰিছিলোঁ যে বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল আৰু তাৰ উত্তৰটো হৈছে বি. ভাস্কৰ বৰ্মন। তেওঁ বৰ্মন বংশৰ শেষৰজন ৰজা আছিলে। গতিকে এইটো প্ৰশ্নও প্ৰায় পৰীক্ষাত অহা দেখা যায় যে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক বা প্ৰথমজন ৰজা আছিলে পুষ্য বৰ্মন আৰু শেষৰজন ৰজা হৈছে ভাস্কৰ বৰ্মন। আৰু ভাস্কৰ বৰ্মনে বিয়া কৰোৱা নাছিল বা তেওঁ চিৰকুমাৰ আছিল, সেই গতিকে তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিল। আৰু এই ভাস্কৰ বৰ্মন বৰ্ধন বংশৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল আৰু এই হৰ্ষবৰ্ধনৰ লগতে তেওঁ মিত্ৰতা স্থাপন কৰি গৌৰ কিং শশাংক তেওঁ পৰাস্ত কৰিছিল আৰু তেওঁ হংসভেগ বা হংসভেগা নামৰ এজন দূতক বা এজন কটকীক বহুতো উপহাৰ সামগ্ৰী দি হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়াইছিল মিত্ৰতা স্থাপনৰ বাবে। গতিকে এইটো কিছু পৰীক্ষাত অহা দেখা যায় যে এম্বেচাডৰ বা কটকী হিচাপে ভাস্কৰ বৰ্মনে কাক হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়াইছিল আৰু তাৰ উত্তৰটো হ'ব হংসভেগা বা হংসবেগ। গতিকে এই এনচিয়েণ্ট আছামত বা ঐতিহাসিক যি সময়ছোৱাত বৰ্মন বংশৰ পিছৰ বংশটো হৈছে ম্লেছ বা শালস্তম্ভ বংশ। যিহেতু ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল সেয়েহে তেওঁৰ উত্তৰাধিকাৰী নথকাত ৰাজ্যখনত কিছু বিশৃংখল অৱস্থাৰ সৃষ্টি হৈছিল আৰু এনেকুৱা অৱস্থাতে শালস্তম্ভ নামৰ এজন লোকে এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ নাম অনুসৰি নতুন ৰাজবংশটোৰ নাম শালস্তম্ভ বংশ হয় আৰু এই বংশটোক ম্লেছ বা ম্লেছ ডিনেষ্টি বুলিও কোৱা হয়। গতিকে প্ৰশ্নত সোধা হৈছে যে ম্লেছ ডিনেষ্টি ৱাজ এষ্টাব্লিছ বাই হুইচ কিং?
গতিকে ইয়াৰ উত্তৰটো হ'ব শালস্তম্ভ। তেওঁলোকৰ কেপিটেল অৰ্থাৎ ৰাজধানী আছিল হৰূপেশ্বৰত, আৰু এই হৰূপেশ্বৰক বৰ্তমানৰ তেজপুৰৰ দ পৰ্বতীয়া নামৰ ঠাইটুকুৰা বুলি চিনাক্ত কৰা হৈছে। এই বংশৰ শেষৰজন ৰজা হৈছে ত্যাগ সিংহ। Question number 9. During which dynasty reign the modern Kamdev temple was built? অৰ্থাৎ কোন বংশৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? আৰু উত্তৰটো হৈছে বি পালা ডিনেষ্টি। এই প্ৰশ্নটো পৰীক্ষাত দুই ধৰণে আহিব পাৰে। কেতিয়াবা আহে কোনে নিৰ্মাণ কৰিছিল বুলি, আৰু কেতিয়াবা আহে কোনে পুনৰ নিৰ্মাণ কৰিছিল বুলি। সেয়েহে আপোনালোকে ভালদৰে প্ৰশ্নটো পঢ়ি চাব। যদিহে কোনে নিৰ্মাণ কৰিছিল বা কোনে বিল্ড কৰিছিল বুলি আহে, তেতিয়া তাৰ উত্তৰটো হ'ব পালা ডিনেষ্টি। আৰু যদিহে কোনে ৰিবিল্ড বা পুনৰ নিৰ্মাণ কৰিছিল বুলি আহে, তেতিয়া তাৰ উত্তৰটো হ'ব ৰঘুদেৱ নাৰায়ণ, আৰু তেওঁ চিলাৰায়ৰ পুত্ৰ আছিল, লগতে কোচহাজোৰ ৰজা আছিল। মদন কামদেৱ অসমৰ খাজুৰাহো হিচাপে পৰিচিত, আৰু এই বাইহাটা চাৰিআলিত অৱস্থিত। আৰু এই খাজুৰাহো আছে মধ্যপ্ৰদেশত। এই খাজুৰাহোত হিন্দু আৰু জৈন ধৰ্মৰ মন্দিৰৰ কিছু সমষ্টি তাত পোৱা যায় বা পোৱা গৈছে। আৰু এই খাজুৰাহোক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দি ফাউণ্ডাৰ অফ পালা ডিনেষ্টি? এ জয়পাল, বি ব্ৰহ্মপালা, চি ধৰ্মপালা, ডি বীৰপাল। গতিকে এই এনচিয়েণ্ট আছামৰ প্ৰথম বংশটো আছিলে বৰ্মন বংশ, তাৰপিছত আহিলে শালস্তম্ভ বা ম্লেছ বংশ, আৰু তাৰ পিছৰ বংশটো হৈছে পাল বংশ বা পালা ডিনেষ্টি। আৰু এই প্ৰশ্নটো সঘনাই পৰীক্ষাত অহা দেখা যায় যে হু ৱাজ দি ফাউণ্ডাৰ অফ পালা ডিনেষ্টি, আৰু ইয়াৰ উত্তৰটো হৈছে ব্ৰহ্মপালা। এই ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু এই পাল বংশৰ কেপিটেল আছিল বা তেওঁলোকৰ ৰাজধানী আছিল দুৰ্জয়া, আৰু তালৈ শ্বিফ্ট কৰিছিলে তেওঁলোকৰ ৰজা ৰত্নপালে। আৰু এই বংশৰ শেষৰজন ৰজা হ'ল জয়পাল। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো পৰীক্ষাত আহি থকা দেখা যায় যে হু ৱাজ দি লাষ্ট কিং অফ পালা ডিনেষ্টি, আৰু লাষ্ট কিং হ'ব বা শেষৰজন ৰজা হৈছে জয়পাল। গতিকে আপোনালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু লগতে অপশ্যন চিত থকা ধৰ্মপাল হৈছে পালাসকলৰ বা পালসকলৰ আটাইতকৈ শক্তিশালী ৰজা বা শ্ৰেষ্ঠ ৰজা, আৰু তেওঁলোকৰ যি কেপিটেল বা ৰাজধানী সেয়া কামৰূপ নগৰলৈ তেওঁ শ্বিফ্ট কৰিছিলে। আৰু এই কামৰূপ নগৰক বৰ্তমানৰ নৰ্থ গুৱাহাটী বুলি কোৱা যায় বা ক'ব পৰা যায়। আৰু এই অপশ্যন ডিত থকা বীৰপাল হৈছে তেওঁ প্ৰতিষ্ঠাপক বা হি ৱাজ দি ফাউণ্ডাৰ অফ চুতীয়া ডিনেষ্টি। তেওঁ চুতীয়া ডিনেষ্টি বা চুতীয়া বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ পুৰাণ ৱাজ কম্প'জড ইন আছাম? এ কালিকা পুৰাণ, বি বৰুণা পুৰাণ, চি বামনা পুৰাণ, ডি সৌৰা পুৰাণ। অৰ্থাৎ কোনখন পুৰাণ অসমত ৰচনা কৰা হৈছিলে? আৰু ইয়াৰ উত্তৰটো হৈছে এ কালিকা পুৰাণ। আৰু এই কালিকা পুৰাণ ৰচনা কৰা হৈছিলে আণ্ডাৰ দি পেট্ৰনেজ অফ পালা কিং ধৰ্মপালা। অৰ্থাৎ ধৰ্মপালৰ পৃষ্ঠপোষকতাত এই কালিকা পুৰাণ ৰচনা কৰা হৈছিলে। আৰু এই ধৰ্মপাল আমি যিহেতু আগত আলোচনা কৰিছোঁ যে তেওঁ শ্ৰেষ্ঠ ৰজা আছিল পালসকলৰ। এনচিয়েণ্ট আছামৰ আলোচনাসমূহ ইমানতে সামৰণি মাৰিছোঁ। আজি যিখিনি আলোচনা কৰিলোঁ আশা কৰোঁ সেয়া আপোনালোকক উপকৃত কৰিব। আৰু যদিহে আপোনালোকক আজি আলোচনা কৰা এই বিষয়সমূহ বা এই প্ৰশ্নসমূহ PDF আকাৰত আপোনালোকক লাগে, তেন্তে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত জইন কৰিব পাৰিব, আৰু তাৰ লিংক তলত ডেছক্ৰিপশ্যনত দিয়া হৈছে। তাত মই আপোনালোকক ইয়াৰ PDF ফাইলটো প্ৰভাইড কৰি দিম। আৰু শেষত আপোনালোকলৈ এটা প্ৰশ্ন এৰিলোঁ। এই প্ৰশ্নটো হৈছে হুইচ কামৰূপী প্ৰিন্সেছ ৱাজ মেৰিড টু কিং মেঘবাহানা অফ কাশ্মীৰ? অৰ্থাৎ কোনগৰাকী কামৰূপী ৰাজকুমাৰীয়ে কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া হৈ গৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব পাৰিব। আৰু লগতে ইয়াৰ পিছৰ ভিডিঅ'ত মই ইয়াৰ উত্তৰটো আপোনালোকৰ লগত আলোচনা কৰিম। মধ্যযুগৰ যি অসমৰ অৰ্থাৎ মেডিয়েবল আছাম, ইয়াৰ
পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।